বনাবৰ কাৰণে আমাৰ ঢকুৱা নাই বুলি কৈছে গা ধুব ধৰক আৰু আপোনালোকৰ যিমান আপোনাৰ ৱেইট আছে ৱেইটটো মিনিমাম কমি নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী স্বাগতম জনাইছোঁ আজি অনুষ্ঠান ধেমালিলৈ আৰু আজি কথা পাতিম আমি গৰমৰ বিষয়ে গৰমটো কিমান হৈছে গম পাইছে আপুনি এই গৰমৰ কাৰণে মানুহৰনো কি অপকাৰ হৈছে কি উপকাৰ হৈছে তাকে সুধি চাওঁ আমাৰ অনুষ্ঠানত অলপ আগে উপস্থিত হৈ এজন ব্যক্তি আহকচোন সেইজনৰ পৰা আমি জানিব বিচাৰোঁ গৰমৰ পৰা সেইজনৰ কি অসুবিধা আৰু অসুবিধা হৈছে স্বাগতম জনাইছোঁ আৰু আপোনাক আমাৰ অনুষ্ঠানলৈ আৰু আপুনি কওকচোন আপোনাৰ প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ কওক হয় নমস্কাৰ মই প্ৰথমতে ক'ম মই এই গৰমৰ পৰা কি মোৰ উপকাৰ হৈছে হা মানে মই এতিয়া নিজকে বহুত মই পাতল মোৰ দেহাটো মই ফিল কৰিছোঁ এই গৰম দিনত মানে 3-4 দিনত গা ধুব লগা হৈছে ন তো চ' মই মানে বহুত পাতল মই গাটো মানে মই অনুভৱ কৰিছোঁ আৰু কি ক'ম আৰু এটা বিশেষ কথা আছে মানে এই আগতে আজি 2-3 মাহৰ আগত মোৰ ৱেইট আছিলে আপোনাৰ মিনিমাম 105 কিলো আৰু আজি ডেটত মোৰ ৱেইট আছে মাত্ৰ 50 কিলো তো এইখিনিতে 1 মিনিট আপুনি যে ক'লে আপোনাৰ দেহাটো পাতল পাইছে আৰু আগতে আছিল 105 কেজি আৰু এতিয়া বৰ্তমান আছে 50 কেজি এই গৰমৰ লগত আপোনাৰ ৱেইটটোৰ লগত কি সম্পৰ্ক আছে সেইটো কথাটো আপুনি আমাক ভালকৈ বুজাই কওকচোন বুজি পোৱা নাই ভালকৈ নিশ্চয় কম কিয় নকওঁ মানে আপুনি চাওক কেলে মোৰ দেহাটো মানে মই পাতল পাইছোঁ মানে মই ঠাণ্ডা দিনত হ'লে মোক যিমান দিন ঠাণ্ডা হয় মই সিমান দিন গা নুধোঁ মোৰ গোটেই গাটো মলি মাকুটি যিমান হয় মই এইবিলাক ক'বলগীয়া নাথাকে মই গা পানী নুধোঁ এতিয়া গৰম দিন আহিছে ন ডেইলি 2-3 ধুই মোৰ গাটো মোৰ যিমান মলি থাকে মলিবিলাক গুচি গৈছে এতিয়া মোৰ মানে 105 কেজিৰ পৰা গৈ মই এতিয়া বৰ্তমান 50 কেজি আছে মোৰ সেইটোৰ কাৰণটো সেয়ে আপুনি দেখিলে আপোনালোকে অলপ আগতে ক'লে এজনে বোলে গৰমৰ পৰা কি উপকাৰ হৈছে বোলে আগতে বোলে এজনৰ ৱেইট আছিলে বোলে 105 কেজি আৰু বোলে এতিয়া হৈছে বোলে 50 কেজি দেখিছেনে বা গৰমৰ কিমান পাৱাৰ আছে আপোনালোকে সেইটো কামেই কৰিলে ভাল হয় যিখিনি শকত মানুহ আছে আপোনালোকে ঠাণ্ডা দিনত গা পানী নুধুব গৰম দিনত 4-5 বাৰ যিমান পাৰে গা ধুব ধৰক আৰু আপোনালোকৰ যিমান আপোনাৰ ৱেইট আছে ৱেইটটো মিনিমাম কমি আহিব ডাঙৰী আপুনি এতিয়া গৰমৰ কাৰণে আপোনাৰ এতিয়া কি আপোনাৰ অপকাৰ হৈছে সেইকেইটা আমাক ভালকৈ আমাৰ দৰ্শকক ভালকৈ বুজাই দিম হয় নিশ্চয় কিয় নহয় গৰম দিনত মই এইটোৱে মানে মোৰ অপকাৰ হৈছে মানে আমাৰ তাতে আমি গাঁৱলীয়া মানুহ আমাৰ তাতে বিজুলী নাথাকে আমাৰ তাতে আমি ফেনৰ ছিষ্টেম সেইটো একো আমি সৰুৰ পৰা আমি এইবিলাক পোৱা নাই আমি বহুত আমাৰ গাঁওখন বহুত পিছপৰা হয় আমি কি কওঁ গৰম দিনত এই আপোনাৰ তামোলৰ যিটো ঢকুৱা সেই ঢকুৱাটো পৰে সেই ঢকুৱাটো কাটি পেলাই আমি বাঁহে দি পেলাই আমি বিচনী কৰোঁ যে আমি বিচনী বনাই আমি গৰমৰ পৰা হাত সাৱটি পাওঁ গৰমৰ পৰা আমি বাচি থাকিব পাৰোঁ কিন্তু এতিয়া আমাৰ মানুহবিলাকৰ ঘৰত আপোনাৰ তামোল গছবিলাক নাইকিয়া হৈছে আমাৰ বিচনী বনাবৰ কাৰণে আমাৰ অসুবিধা হৈছে সেইটো কাৰণে অকণমান আমাৰ এতিয়া অসুবিধা তো ডাঙৰী এইখিনিতে 1 মিনিট আপুনি যে কৈছে আপোনাৰ ঘৰত বিজুলী নাই সেইটো মই একো নাই মানি লৈছোঁ কিন্তু ঢকুৱা নাইকিয়া হৈছে মানে কি সেইটো মই বুজি নাপালোঁ সেইটো ভালকৈ বুজাই ক'ব হয় নিশ্চয় মানে কি হ'ল ডাঙৰী আপুনি চাব আগতে আমাৰ মানুহবিলাক গাঁৱলীয়া মানুহবিলাকৰ ঘৰে তামোল গছ থাকে কিমান তামোল গছ থাকে হিচাপ নাথাকে এতিয়া কি হৈছে মই যেতিয়া ক'লোঁ বিচনী বনাবৰ কাৰণে আমাৰ ঢকুৱা নাই বুলি কৈছোঁ যে আপোনাৰ কথাটো এনেকুৱা ধৰণৰ হৈছে এতিয়া নতুনকৈ কিবা গছ এজোপা ওলাইছে কিবা চিচি নে চচি গছ নে কি কয় সেই গছজোপাৰ বোলে বহুত মূল্য আছে সেই গছজোপা যদি আপুনি বিক্ৰী কৰে তাৰ বোলে বহুত গুণা মানে বহুত টকা পায় তামোল বিক্ৰী যিমান টকা পায় তাতকৈ বোলে 2 গুণ টকা পায় ধৰি লওক গছজোপা কিছুমান বিক্ৰী কৰিবলৈ 1 লাখ পায় কিছুমান 1.5 লাখ পায় সেইটো কাৰণে মানুহবিলাকে কি কৰিছে গোটেই ঘৰত যিমান তামোল বিভিন্ন ধৰণৰ গছ গছনি চব কাটি পেলাই সেই চচি নে চাচি গছজোপা মানে ৰুইছে সেইটো কাৰণে আমাৰ গাঁৱে মানে তামোলবিলাক নাইকিয়া হৈছে আৰু গৰমৰ কাৰণে আমাৰ বিৰাট অসুবিধা হৈছে সেইটোৱে কথা তো আপোনাৰ বহুত ডাঙৰ অসুবিধা নহ'লে এইটো আপোনাৰ এই সমস্যাটো সমাধান কৰিব লাগিব ন এইটো চৰকাৰে আপোনাৰ চাব লাগে সেইটো কথা আপোনালোকৰ বহুত কষ্ট হৈছে নহ'লে যিকি নহওক ডাঙৰীয়া আপুনি ইমানখিনি টাইম দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু যদি আমাৰ দৰকাৰ হয় আপোনাক পিছত আমি মাতিম তেতিয়া আপোনাক বিদায় দিছোঁ তো ৰাইজ দেখিছে আপোনালোকে তামোল গছৰ নথকাৰ কাৰণে মানুহবিলাকৰ কি অসুবিধা হৈছে আৰু আপোনাৰ গৰমৰ কাৰণে কি অসুবিধা হৈছে আজি এইখিনি জানিব পৰা গ'ল আৰু আজি প্ৰতি ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে জনাব যদি ভাল পাইছে চেনেলটো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ